নমস্কাৰ সকলোকে বহুত দিনৰ মূৰত ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ভাবিলোঁ এনেকৈ অকণমান হাঁচি ৰাখোঁ 2025 চনটো চাওঁতে শেষেই হ'ব হ'ল আৰু এতিয়া বছৰৰ শেষ বুলি 2025 চনৰে অকণমান স্মৃতি এনেকৈ হাঁচি ৰাখোঁ বুলি ভাবিলোঁ আৰু এনেকৈ অকণমান ভিডিঅ' বনাই ৰাখিলোঁ সেয়ে সকলোৱে চাব ভিডিঅ'টো আৰু 2024 চনৰ ছেপ্টেম্বৰৰ 12 তাৰিখে জইনিং কৰিছিলোঁ বেংগলোৰ অফিচত আৰু বহুতো বন্ধু বান্ধৱ লগ পালোঁ বহুত ভাল লাগিল আৰু বহুত ধুনীয়াকৈ সময়বোৰ পাৰ হ'ল বহুত মৰমীয়াল সকলো অফিচৰ ষ্টাফ পৰা ধৰি সকলোৱে বহুত মৰমীয়াল হয় আৰু এয়া হৈছে আমাৰ অফিচৰে HR মেম হয় ওপৰৰ আৰু বহুত ভালকৈ থাকে ফ্ৰেণ্ডশ্বিপৰ নিচিনাকৈ থাকে আৰু বহুত মৰমীয়াল বহুত মৰম কৰে সকলোকে আৰু এনেকৈ অকণমান স্মৃতি হিচাপে ৰাখি থ'লোঁ ভিডিঅ'টো বনাই আৰু এইটো বছৰতে দেউতাহঁতক ফুৰাবলৈ আনিব পাৰিলোঁ বেংগলোৰত আৰু বহুত সপোন আছিল মোকো এদিন বেংগলোৰত আনিম বুলি ফুৰাবলৈ সোয়ানা মাথুয়ে তিমার খাবতি রোয়ানা মাথুয়ে তিমার আৰু সুখ দুখ হাঁহি কান্দোনৰ মাজেৰে বছৰটো পাৰ হ'ল আৰু দেউতাহঁত থকা দিনকেইটা বহুত বেছি ভাল লাগি আছিল 20-22 দিনমান থাকিলে কমেও 20-22 দিন থকাৰ পিছত দেউতাহঁত যোৱাৰ সময়ত সঁচাই বহুত বেছি বেয়া লাগি আছিল আৰু দেউতাহঁতে যিমান দূৰলৈকে আমাক দেখি আছিল সিমান দূৰলৈকে চাই গৈ আছিল আৰু ভিতৰত যিহেতু আমি সোমাবও নোৱাৰোঁ ভিতৰত এলাও নাই আৰু টিকেট কাটিব পাৰিলে ভিতৰত সোমাব পাৰি আৰু আমিও যিহেতু ঘৰত যোৱা নাছিলোঁ এইটো বছৰৰ আৰু এটা বেয়া লগা কথা আছে আমাৰ মাজৰ পৰা জুবিন দাবোৰ এইটো বছৰতে নাইকিয়া হৈ গৈছে জুবিন দা আৰু নাইকিয়া হৈ গৈছে যদিও জুবিন দা সদায় অমৰ হৈ থাকিব সকলোৰে মাজত অমৰ হৈ থাকিব জুবিন দা আৰু আজি ভিডিঅ'টো ইমানেই আছিল কেনে পালে সকলোৱে জনাব আৰু আশা কৰোঁ 2026 চনটো যাতে সকলোৰে ভাল হওক নতুন বছৰটো সকলোৰে সুখৰ হওক আৰু আজি ভিডিঅ'টো ইমানেই আছিল কেনে পালে জনাব